Hello friends, welcome back to my YouTube channel BIKASH Vlogs. যদি মোৰ কিবা ভুল হৈ যায় কওঁতে যদি कुछ गलत होता जाता है तो प्लीज माफ कर देना মোক কৈ দিব যে মোৰো ভুল হ'ব পাৰে তো বহুত নলেজ এনেকুৱা থাকে তো মই যিটো ষ্টৰীটো মই যিটো পাইছোঁ মই যেনেকৈ পাইছোঁ মই তেনেকৈ আপোনালোকক এক্সপ্লেইন কৰিম তো মোৰ থাম্বেল চাইটো গমে পাইছে যে আজি মই কিহৰ ওপৰত কম যে ইলেক্ট্ৰিচিটিৰ কাহিনীটো কম ইলেক্ট্ৰিচিটি কেনেকৈ আহিলে আপুনি ফেনৰ তলত যে বহি ফেনৰ হাৱা খাই থাকে যে এইবোৰ কেনেকৈ হ'ল তাহক আমি জানো বলক तो गाइस दिस इज असम का टी है तो देखो असम का टी मैं ये खाने वाला हूँ अभी তো আমি যে ঘৰত এতিয়া মানে ফেন লাইট টিভি চাই আদি চলাই আছোঁ তো এইবোৰ কাৰ কাৰণে সম্ভৱ হৈছে মাইকেল ফাৰাডে তো তেওঁৰ জন্ম হৈছিল 22 ছেপ্টেম্বৰ 1791 দশকত লণ্ডনত হৈছিল তেওঁৰ জন্ম তো গাইজ আজি গোটেই বিশ্বত আজি মাইকেল ফেৰাডেৰ ফৰ্মুলাতেই আজি ইলেক্ট্ৰিচিটি উৎপন্ন কৰা যোনটো আপোনাৰ কোৱা হয় ইলেক্ট্ৰমেগনেটিক ইণ্ডাকশ্যন তো মই চন্দ্ৰপুৰৰ যে যোনটো পুৰণি বিদ্যুৎ কল আছে তাপ বিদ্যুৎ কল তাতে মই আছোঁ তো ইয়াতে মই একদিন ভালকৈ ভিডিঅ' বনাই দেখাম আপোনালোকক তো তো গাইজ ভাৰতৰ মানে কোনখন চহৰত প্ৰথমতে মানে আপোনাৰ ইলেক্ট্ৰিচিটি ব্যৱহাৰ কৰিছিল সেই চহৰখন হৈছে আপোনাৰ কলকাতা চহৰ 1879 দশকত ব্যৱহাৰ হৈছিল মানে আপোনাৰ কলকাতাত এই যে ইলেক্ট্ৰিক ডাইনামো তাৰপিছত ট্ৰান্সফৰ্মাৰ এইবিলাক চব ফৰ্মুলা হ'ল আপোনাৰ মাইকেল ফেৰাডেৰ ফৰ্মুলা মতে এইবিলাক চব চলে তো মাইকেল ফেৰাডে আপোনাৰ মানে কি কৰিছিল আপোনাৰ টেষ্ট কৰিছিল আপোনাৰ এয়া কইল এটা মানে আপোনাৰ কি হৈছে চুম্বকীয় ক্ষেত্ৰ চুম্বকেৰে আপোনাৰ মানে কইলটোৰ মাজত সোমাই কিনে টেষ্ট কৰিছিল আৰু এটা মিটাৰ লগাইছে আপোনাৰ কিবা গেলিনোমিটাৰ নে কি কয় এইটো তো মানে এদিন এনেকৈ টেষ্ট কৰি মানে তেওঁ কোনো মানে প্ৰুফ পোৱা নাই কোনো মানে একদম এক্সপেৰিমেণ্ট ছাকচেছ পোৱা নাই তেওঁ এদিন পেলাই দিব ওলাইছিল পেলাই দিব চুম্বকটো টান মাৰিছিল টান মাৰোঁতে মানে কি হৈছিল মিটাৰটোত ছিগনেল দিছিল তো তেতিয়া তেওঁ গম পাই গৈছিল যে ইয়াৰ ডাইৰেকশ্যন ইয়াৰ ফ'ৰ্চ বঢ়াব লাগিব তো এইটো পদ্ধতিতে তেওঁ পদ্ধতিত তেওঁ মানে টেষ্ট কৰিছিল ইলেক্ট্ৰিক ডাইনামো মটৰ তাৰপিছত এইবিলাক যিমান আছে চব আজি মাইকেল ফেৰাডেৰ ফৰ্মুলাতেই চলি আছে তো চাওক মানুহৰ যোনটো পেলাই দিব আছিল তেতিয়া পেলাই দিব ওলাওঁতে তেওঁৰ সৃষ্টি হৈ গ'ল তো গম পালে আমাৰ পৃথিৱীত বিখ্যাত চাইণ্টিষ্ট মাইকেল ফেৰাডে লৈ আহিছিল ইলেক্ট্ৰিচিটি তো ক'বলৈ বহুত আছে মোৰ তো ভিডিঅ'টো বেছি লম্বা নকৰোঁ আজি তো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি ভাল লাগে